চিৰদিনলৈ ৰৈ গ'ল ঈশ্বৰপুত্ৰ জুবিনদাৰ পবিত্ৰ ভৰিৰ ছাপ। সাঁচি ৰখা হ'ল জীৱন্ত অৱস্থাতেই জুবিনদাৰ কৰকমল। ভাস্কৰ্য শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে সাঁচি ৰাখিলে জুবিনদাৰ ভৰি আৰু হাতৰ ছাপ। অনুৰাগীয়ে এতিয়া তাতেই বিচাৰি পাইছে জুবিনদাৰ স্পৰ্শানুভূতি। চিৰদিনলৈ ৰৈ গ'ল প্ৰাণৰ শিল্পী জুবিনদাৰ ভৰি আৰু হাতৰ ছাপ। ভাস্কৰ্য শিল্পী দিগন্ত মাধৱ গোস্বামীৰ প্ৰচেষ্টাত জীৱন্ত অৱস্থাতেই সংগ্ৰহ কৰা হৈছিল জুবিনদাৰ হাতৰ ছাপ। এইটো জুবিনদাৰ মোৰ যিমানটো মনত আছে তেওঁ ৪৮ নে ৪৭ বছৰ জন্মদিনটোত তেতিয়া মানে কৰিছিলোঁ কি তেওঁ ক'লোঁ যে দাদা জন্মদিনততো চবেই উপহাৰ দিয়ে, আজি মই খালী হাতে আহিছোঁ, আপোনাৰ পৰা মই এটা উপহাৰ মোক লাগে। কি লাগে? কৈছে আপোনাৰ হাতখন লাগে। কৈছে লৈ যা, কি কৰিবি হাতখন নি? তাৰপিছত মই বোলো আপুনি আপোনাৰ হাতখনে কিমান ইনষ্ট্ৰুমেণ্টত আঙুলি বোলাইছে, আপোনাৰ হাতখনে কিমান গল্প কবিতা প্ৰবন্ধ আপুনি লিখিছে, মনৰ অনুভৱ লিখিছে, আপুনি আপোনাৰ হাতখনে কিমান মাইক্ৰফোন ধৰি আপুনি গীত গালে আজিলৈকে, আপুনি কিমান মনৰ অনুভৱ আপুনি ব্যক্ত কৰিলে মানুহক, গতিকে হাতখন আপোনাৰ আপুৰুগীয়া মোৰ বাবে, সকলোৱে বাবে বাৰু। গতিকে মই অলপ ব্যতিক্ৰমীভাৱে আপোনাৰ হাতখন মই লগত ৰাখি থ'ব বিচাৰিছোঁ, আপুনি দিবনে? কি কৰিবি তই? কৈ বাকীসকলৰ আগত কৈছে ই কিবা এটা কৰিব আজি, এইটো জুবিনদাৰ মানে ই কিবা এটা কৰিব চিয়'ৰ। তাৰপিছত মই কৈছোঁ ষ্টুডিঅ'ৰ পৰা বাহিৰলৈ আহক, মই তাতে যোগাৰ কৰি থৈছোঁ, আপোনাৰ হাতখনৰ এটা মই প্ৰিণ্ট লৈ যাম। তাৰপিছত হাতৰ ছাপটো মই ৰাখিলোঁ। জুবিনদাই তেতিয়া মন্তব্য কৰিছে যে এইটো বঢ়িয়া হ'ব, এইটো বস্তু খুব ভাল হ'ব, কাৰণ তেতিয়া কাঞ্চনজংঘা চিনেমাখনৰ প্ৰসংগ আহি আছিলে যে এইটো যিটো কাম কৰিছে এইটো খুব ভাল হ'ব, তাৰমানে খুব ভাল হৈছে। আৰু জুবিনদাৰ মৃত্যুৰ পাছত দিগন্ত মাধৱ গোস্বামীয়ে সাঁচি ৰাখিলে তেওঁৰ ভৰিৰ ছাপো। কিন্তু সহজ নাছিল কাহিলীপাৰাৰ অগণন অনুৰাগীৰ ভিৰ নেওচি চিৰদিনলৈ শুই থকা জুবিনদাৰ ভৰিৰ ছাপ সংগ্ৰহ কৰাটো। হাতৰ পৰা কৰ, ইয়াৰ পিঠিত গছকি দে, এনেকৈ কয়। গতিকে এই জুবিনদাৰ ভৰিখনৰ যেতিয়া মই ছাপ ল'বলৈ গৈছোঁ, তেতিয়া জুবিনদাৰ ভৰিৰ তলুৱাত যেতিয়া মই ইম্প্ৰেশ্যন মেটেৰিয়েলটো মই লগাইছোঁ, তেতিয়া মই সেই ফিলিংটো মোৰ মনলৈ আহিছে, সেই কথাটো মোৰ মনলৈ আহিছে। আৰু জুবিনদাক মই যেন মালিচ কৰি আছোঁ, জুবিনদা মই মালিচ কৰিছোঁ আপোনাক বুলি মই মনৰ পৰা অন্তৰৰ পৰা কৈ ধুনীয়াকৈ তেওঁ যাতে দুখ নোপোৱাকৈ, তেওঁ যাতে দুখ নাপায় ভৰি তলুৱাখনত, মই লাহে লাহে যিমান পাৰোঁ ধুনীয়াকৈ। সঁচাই কিমান ভাল পালে এগৰাকী শিল্পীক চুই অহা অন্য মানুহকো অনুৰাগীয়ে চুই চাব খোজে। ঈশ্বৰ পুত্ৰৰ ভৰি আৰু হাতৰ ছাপত আছে এক শক্তি, এক স্পৰ্শানুভূতি, যিয়ে প্ৰতিটো প্ৰজন্মতেই জুবিনদা জীয়াই থকাৰ উমান দিব। ভাস্কৰ্য শিল্পী দিগন্ত মাধৱ গোস্বামীলৈ অসমবাসী তেওঁৰ এই প্ৰচেষ্টাৰ বাবে চিৰকৃতজ্ঞ।